16 আগষ্ট তাৰিখে তেখেতসকলে বিটিআৰ ৰিজন এটা গঠন কৰিলে আৰু সেই বিটিআৰ ৰিজন সমিতিক আমি আজি এই সভাৰ পৰা তেখেতসকলে আমি গৰিহণা দিয়াৰ লগতে সেই সমিতিখন আমি অবৈধ বুলি আজি ইয়াৰ ঘোষণা কৰিছোঁ আৰু আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু মই এই মঞ্চৰ পৰাই আমি সদস্য ছাত্ৰ সন্থাৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই সকীয়াই দিছোঁ যাতে কোনো যাতে অনাগত সময়ত কোনো এজন ব্যক্তিয়ে বা কোনো তেনেকুৱা এণ্টি সান্তালী ব্যক্তি যাতে সাঁওতাল জনগোষ্ঠীক সাঁওতাল ছাত্ৰ সন্থা বিভক্ত কৰিবৰ কাৰণে যাতে বিবেচনা নকৰে বা তেনেকুৱা এটা মানসিকতা যাতে পুহি নাৰাখে তাৰ মই ইয়াৰ পৰা সতৰ্ক কৰি দিছোঁ। আজি সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ এখন বিশেষ অভিৱৰ্তন অনুষ্ঠান গুৱাহাটীৰ পাৰিৱেশিক কল্যাণ আৰু উন্নয়ন পৰিষদৰ সভাকক্ষত আজি অনুষ্ঠিত হৈ যায়। এই আজিৰ সভাৰ উদ্দেশ্য এইটো আছিলে যে যোৱা বিগত সময়ছোৱাত সদৌ চাওতাল ছাত্ৰ সন্থা একত্ৰীকৰণ এটা গোট আছিলে আৰু সেই একত্ৰীকৰণ গোটটো আমি আজি পূৰ্ণাংগ ৰূপ এটা প্ৰদান কৰিলোঁ। আজি যিহেতু সাঁওতাল জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব এইটো কাৰণে যে বিগত সময়ছোৱাত সাঁওতাল জনগোষ্ঠীক নেতৃত্ব দিয়া সাঁওতাল ছাত্ৰ সন্থাই এটা দুটা ভাগত বিভক্ত হৈ যোৱাৰ কাৰণে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলোঁ, কিন্তু এতিয়া সাঁওতাল জনগোষ্ঠীৰ এটা বৃহৎ শক্তি বাঢ়িছে আৰু আজি যিহেতু অসমৰ 15টিকৈ জিলাই অংশগ্ৰহণ কৰিছিলে আজি বিশেষ অভিৱৰ্তন সভাত আৰু ইয়াতে সদৌ চাওতাল ছাত্ৰ সন্থাই আমি আগৰ যিহেতু একত্ৰীকৰণ সমিতি আছিলে সেইটো আমি আজি ডিজলভ কৰি আজি আমি নতুন সমিতি গঠন কৰিছোঁ আৰু সেই নতুন সমিতিখনত আমি বিমল কুমাৰ হেমব্ৰম ডাঙৰীয়াক সভাপতি হিচাপে লৈ 41 জনীয়া আমি সমিতি গঠন কৰিছোঁ আৰু ইয়াতে তাৰ লগতে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই যিহেতু কেইটামান প্ৰস্তাৱ আমি গ্ৰহণ কৰিছিলোঁ তাৰে প্ৰস্তাৱসমূহ দুটামান প্ৰস্তাৱ মই আপোনালোকৰ আগত মই আপোনালোকৰ যোগেদি পাঠ কৰিব লৈছোঁ। ইয়াতে প্ৰথম প্ৰস্তাৱটো হৈছে কি চাওতাল ছাত্ৰ সন্থা যেহেতু আজি বিশেষ প্ৰতিনিধি সভা আছিলে এই প্ৰতিনিধি সভাখনতে ইউনিফিকেশ্যন সমিতি ডিজলভ হৈ নতুন সমিতি গঠন কৰাৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰিলোঁ। তাৰ সৰ্বসন্মতিক্ৰমে আমি হাউচৰ সৰ্বসন্মতিক্ৰমে আজি আমি নতুন সমিতি গঠন কৰিলোঁ। দ্বিতীয়তে চাওতাল ছাত্ৰ সন্থাত আমাৰ সংগ্ৰামী সৈনিক গোসাইগাঁৱৰ শ্ৰদ্ধাৰ ইজৰাইল হেমব্ৰম ডাঙৰীয়াক কেইজনমান UPPL থকা ৰাজনৈতিক নেতা কেইজনমানে আমাৰ চাওতাল ছাত্ৰ সন্থাৰ কৰ্মীক তেখেতসকলে আক্ৰমণ কৰিছিলে। সেই আক্ৰমণ কৰা ঘটনাটোক আমি সদৌ চাওতাল ছাত্ৰ সন্থাই আজি এই মজিয়াতে আলোচনা কৰি তেখেতসকলক আমি গৰিহণা দিছোঁ যাতে অনাগত সময়ত কোনো ৰাজনৈতিক দলে যাতে চাওতাল ছাত্ৰ সন্থাৰ কৰ্মীক যাতে কোনো ভাবুকি প্ৰদান যাতে কৰিব নোৱাৰে, লগতে যাতে কোনো ধৰণৰ চাওতাল ছাত্ৰ সন্থাৰ ওপৰত হস্তক্ষেপ নকৰে তাৰ বাবে আমি ইয়াৰ পৰা আমি তেখেতসকলক ইয়াৰ পৰা আমি জনাই দিছোঁ। লগতে চাওতাল ছাত্ৰ সন্থা যেহেতু আগন্তুক জানুৱাৰী মাহত অধিৱেশন আহি আছে সেই অধিৱেশনখনি আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ আজিৰ সভাৰ সন্মতিক্ৰমে আমি চৰাইদেউ জিলাত অনুষ্ঠিত কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে সদৌ চাওতাল ছাত্ৰ সন্থাই যেহেতু আজি আমি সমিতিখন গঠন কৰিছোঁ কিন্তু ইয়াতে আমি শপত গ্ৰহণ কাৰ্যসূচীটো আমি অহা আগন্তুক 5 অক্টোবৰ তাৰিখে সদৌ চাওতাল ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গোসাইগাঁৱত আমাৰ অৱস্থিত আছে, গোসাইগাঁও হাবুৰ বিলত তাতে আমি অনুষ্ঠিত কৰিছোঁ। গতিকে এই অনুষ্ঠানৰ পৰাই মই মিডিয়াৰ যোগেদি মই সমূহ কৰ্মকৰ্তাৰ লগতে সমূহ অসমবাসী চাওতাল জনগোষ্ঠী ৰাইজক মই নিমন্ত্ৰণ জনাইছোঁ অহা আগন্তুক 5 অক্টোবৰ তাৰিখে আপোনালোকে আহক সদৌ চাওতাল ছাত্ৰ সন্থাৰ আপোনালোকে অৰ্থনীতি চেৰেমনিত আপোনালোকে অংশগ্ৰহণ কৰি চাওতাল ছাত্ৰ সন্থাৰ সৈনিকসকলক আপোনালোকে শক্তি দিয়ক, আপোনালোকে প্ৰেৰণা দিয়ক যাতে চাওতাল জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিব পাৰে। আৰু ইয়াতে আমি চাওতাল ছাত্ৰ সন্থাত যিহেতু 41 জনে আমি সমিতি গঠন কৰিছোঁ আমি অসমৰ সমূহ জিলাৰ পৰা আমি যাতে সৈনিক আমি লৈ অসমত বলিষ্ঠ কণ্ঠ এটা আমি প্ৰতিটো চুকৰ কোণৰ পৰা আমি যাতে বলিষ্ঠ কণ্ঠত আমি উত্থাপন কৰিব পাৰে তাৰ বাবে আমি এটা নজৰ ৰাখিছোঁ যাতে প্ৰত্যেকটো জিলাৰ পৰা আমি সৈনিক লৈ শক্তিশালী কমিটি আমি গঠন কৰিব পাৰোঁ তাৰ বাবে আমি চব নজৰ ৰাখিছোঁ আৰু সেই মৰ্মে আমি এটা শক্তিশালী সমিতি গঠন কৰিছোঁ। আৰু মই ইয়াৰ যোগেদি মই সমূহ নিৰ্বাচিত সমিতিক মই অভিনন্দন জনাইছোঁ। আমি জানিবলৈ পাইছোঁ যে বিটিআৰত নতুনকৈ এটা কমিটি নামেৰে জন্মগ্ৰহণ কৰা বুলি জানিবলৈ পাইছোঁ। হয়, যিহেতু চাওক সদৌ চাওতাল ছাত্ৰ সন্থাৰ একত্ৰীকৰণ হোৱাৰ পৰাই আমি প্ৰথম কাৰ্যনিৰ্বাহী সভাতে যোৱা 3 অক্টোবৰ তাৰিখে 3 আগষ্ট তাৰিখে শোণিতপুৰ জিলাত আমি এটা স্পেচিয়েল এক্সিকিউটিভ মিটিং আমি পাতিছোঁ। তাতে আমি সিদ্ধান্ত কৰিছোঁ যে চাওতাল ছাত্ৰ সন্থাৰ আগন্তুক আজি তাৰিখ যেটো 7 ছেপ্টেম্বৰ তাৰিখে আমি এটা শিডিউলিং কৰিছোঁ যাতে সেইদিনা আমি এটা বিশেষ অভিৱৰ্তন পাতি চাওতাল ছাত্ৰ সন্থাক পূৰ্ণাংগ ৰূপ দিম। কিন্তু আমাৰ চাওতাল ছাত্ৰ সন্থাৰ আহ্বান
কেইজনমান ব্যক্তিয়ে আমাৰ আহ্বান তেখেতসকলে গুৰুত্ব নিদি যোৱা 16 আগষ্ট তাৰিখে তেখেতসকলে বিত্তীয় ৰিজন এটা গঠন কৰিলে আৰু সেই বিত্তীয় ৰিজন সমিতিক আমি আজি এই সভাৰ পৰা তেখেতসকলে আমি দলিল দিয়াৰ লগতে সেই সমিতিখন আমি অবৈধ বুলি আজি ইয়াৰ ঘোষণা কৰিছোঁ আৰু আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু মই এই মঞ্চৰ পৰাই আমি সদস্য ছাত্ৰ সন্থাৰ মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই সকীয়াই দিছোঁ যাতে কোনো যাতে অনাগত সময়ত কোনো এজন ব্যক্তিয়ে বা কোনো তেনেকুৱা এণ্টি সান্তালী ব্যক্তি যাতে সাঁওতাল জনগোষ্ঠীক সাঁওতাল ছাত্ৰ সন্থাক বিভক্ত কৰিবৰ কাৰণে যাতে বিবেচনা নকৰে বা তেনেকুৱা এটা মানসিকতা যাতে পুহি নাৰাখে তাৰ মই ইয়াৰ পৰা সতৰ্ক কৰি দিছোঁ।